অপেক্ষাত ৰেডি হৈ আছোঁ আমি বৰ্তমান এতিয়া ইমান দূৰৰ পৰা আহিছোঁ বিহু গাম বুলি কিনি এতিয়ালৈকে বৰ্তমান আমাৰ বিহু গাব দিয়া নাই নাচনী আহিব বুলি বাট চাই আছোঁ আৰু গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল আৰু আজি আছোঁ কাকপথাৰ উবন গাঁৱত ৰাতি বিহু হৈছে ৰাতি বিহু চাবলৈ আহিলোঁ গাইজ এইবাৰ মানে ৰাতি বিহু কাকপথাৰ খেলপথাৰত নহয় এবাৰ উবন গাঁৱত অনুষ্ঠিত হৈছে তো অলপ মানে ভিতৰত হয় তো হ'লেও মানুহ আহিছে বৰষুণ দিছিলে বৰষুণ বতৰটো মানুহ বহুত হৈছে তো গাইজ দেৰি নকৰি আহক ভিতৰলৈ সোমাই যাওঁ ৰাতি বিহুৰ মজাই বেলেগ নে কি কয় উকি এটা মাৰি দে কুটুম বঢ়িয়া তো গাইজ গধূলি মানে অলপ বৰষুণ দি দিলে সেইকাৰণে ৰাস্তাটো অলপ বোকা হৈছে বোকা আৰু বৰষুণৰ মাজতো কিন্তু মানুহ বহুত হৈছে তো নাচনীও বহুত হৈছে আৰু মানুহো বহুত হৈছে তেনেহ'লে ভাল লাগিব আহক এনজয় কৰোঁ আজিৰ ৰাতি বিহু ফ্ৰেণ্ডছ মই মানে আহি পাই গ'লোঁ একেবাৰে সঠিক সময়ত এইফালে উদ্বোধনী চলি আছে আৰু বহুত মানুহ হৈছে তো এতিয়া ৰাতি বিহু উদ্বোধনী হৈ গ'ল আৰু আৰম্ভ হ'ব অলপ পাছত তো এইসকল ডেকা মানে ৰেডি হৈ আছে ৰাতি বিহু গাবলৈ ক'ৰ পৰা আহিছে কলিপাৰাৰ পৰা এফালে গান তৰিয়ে আছে ক'ৰ হয় আমি ডিব্ৰুগড় পাইছোঁ ডিব্ৰুগড় মোহনবাৰী হয় 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 এতিয়ালৈকে অনুষ্ঠান বিহু অনুষ্ঠানটো এতিয়ালৈকে বৰ্তমানলৈকে হোৱা নাই অলপ খন্তেক সময় পিছত হ'ব বুলি কৈছে কি হয় তাকে না ক'ব পৰা নাই এতিয়ালৈকে বৰ্তমানলৈকে এসকল ৰেডি হৈ আছে বঢ়িয়া বঢ়িয়া এতিয়া আহিব আমি চাম সকলোৱে ফূৰ্তি কৰিম সকলোকে নচিয়াম বঢ়িয়া বৰ ভাল লাগিছে আমি চাবুৱাৰ পৰা আহিছোঁ তো মানে গাইজ এইবাৰ মানে অলপ বৰষুণ বতৰ হ'ল সেইকাৰণে মানুহ কিছু পাতল তথাপিও যথেষ্ট মানুহ হৈছে আৰু এতিয়া আৰম্ভণি হ'ব আৰু এইফালে নাচনী সোমাইছে আৰু ভিতৰত তো এতিয়া লাহে লাহে আৰম্ভ হ'ব আৰু এইফালে বিহুৱা ডেকা ঢোল লৈ ৰেডি হৈ আছে নাচনী অপেক্ষাত ৰেডি হৈ আছোঁ আমি বৰ্তমান এতিয়া ইমান দূৰৰ পৰা আহিছোঁ বিহু গাম বুলি কিনি এতিয়ালৈকে বৰ্তমান আমাৰ বিহু গাব দিয়া নাই নাচনী আহিব বুলি বাট চাই আছোঁ আৰু নাচনী সোনকালে আহিব লাগে আমনি লাগিছে বোলে গাইজ মানে নাচনীবিলাক ভিতৰলৈ গৈছে এনেকৈ শাৰী পাতি নাচিবৰ কাৰণে তো এনেকৈ বহুত শাৰী শাৰী পাতি হাজাৰ হাজাৰ নাচনী আহিছে বৰ ধুনীয়া ধুনীয়া নাচনী গাইজ মই অলপ ভিতৰলৈ আহিলোঁ আৰু ভিতৰৰ পৰিৱেশ চব নাচনীয়ে নাচনী চাৰিওফালে নাচনীয়ে নাচনী আৰু খুব ভাল লাগে ইতিমধ্যে ৰাতি বিহু আৰম্ভ হ'ব ডেকাসকল ৰেডি হৈ আছে নাচনী ৰেডি হৈ আছে আৰু এনেকৈ খুব সুন্দৰ পৰিৱেশ ক'ৰ পৰা আহিছা ভণ্টি কাকজনৰ পৰা আহিছে ইমান বিহু মাৰিলে মাৰিয়ে থাকিবলৈ মন যায় এক নং লাজুম পথাৰ গাঁৱৰ এইফালে ভিতৰলৈ যাওঁ অলপ আৰু আমাৰ চিনাকি জয়ন্ত দা ভাল লাগিছে কাকপথাৰ ৰাতি বিহুৰ এটা সুকীয়া আনন্দ আছে সকলোৱে ৰাতি বিহুলৈ আহিছে ভাল লাগিছে নাচনী বহুত আহিছে ডেকা গাভৰু আহিছে ৰাতি বিহুৰ আনন্দটোৱে বেলেগ হয় বন্ধুসকল কাকপথাৰ ৰাতি বিহুৰ কিন্তু এক বিশেষ আনন্দ আছে এইফালে নাচনী ৰেডি হৈ আছে আৰু কিছু সময়ৰ পাছতে নাচনীয়ে নাচ দিব ক'ৰ হয় হাতীগড়ৰ হয় আৰু এইফালে নাচনীয়ে চাকচনি মাৰি লৈ গৈছে ডেকাসকলক দিবলৈ আৰু ডেকাসকলে এতিয়া বিহু নচাব তো ফ্ৰেণ্ডছ সঁচাকৈ মানে কাকপথাৰৰ ৰাতি বিহুৰ এটা বেলেগ মজা আছে সেইকাৰণেই হয়তো ইমান মানুহ হয় ইমান নাচনীয়ে নাচে আপোনালোকেও যদি চোৱা নাই প্লিজ এবাৰ নিশ্চয় চাবলৈ আহিব বন্ধুসকল এই যে দেখিছে এইটো ভোটা বুলি কয় অসমীয়াত আৰু এই ভোটা লৈয়ে গাঁৱৰ ডেকা যুৱকসকলে নাচনীক ঘৰে ঘৰে বিচাৰি যায় আৰু নাচনীৰ লগতে এই ভোটা লৈ আহি আগত মানে পুৰণি পৰম্পৰাত লাইট নাছিলেতো তো এই ভোটা চাৰিওফালে লগাই দিয়ে আৰু নাচনীক নচুৱায় তো এই ভোটাৰো ৰাতি বিহুত এটা বিশেষ মহত্ব আছে
তো গাইজ মানে ইতিমধ্যে নাচনীয়ে নচা আৰম্ভ কৰিছে আৰু যিসকল ডেকাসকলে গোৱা আৰম্ভ কৰিছে ইতিমধ্যে ষ্টাৰ্ট হৈ গৈছে। নিউজ লাইভৰ এজন খুব চিনাকি চেহেৰা আমাৰ নীপ কুমাৰ বৰা গুৱাহাটীৰ পৰা আহিছে। দাদাক লগ পাই খুব ভাল লাগিলে। দাদা কেনেকুৱা লাগিছে ৰাতি বিহু চাই? খুব ভাল লাগিছে। মই নীপ কুমাৰ বৰুৱা। ভাল লাগিছে আচলতে মৰাণ জনগোষ্ঠীৰ যি পৰম্পৰা ৰাতি বিহু আমি বহু শুনিছিলোঁ, কিন্তু এনেকৈ প্ৰত্যক্ষভাৱে নিজেই চোৱাৰ আজি প্ৰথম অভিজ্ঞতা হ'ল। গতিকে খুব ভাল লাগিছে আৰু আমিও এক অনুষ্ঠান কৰাৰ প্ৰয়াস কৰিছোঁ। কিমান দূৰ সফল হওঁ নাজানো। মৰাণ জনগোষ্ঠীৰ সকলো পৰম্পৰা দেখুৱাৰ প্ৰয়াস কৰিম। গতিকে চাওঁ, দেখা যাওক কিমান নিশালৈকে পাৰোঁ। ৰাতি বিহুৰ এটা মজাৰ কথা হ'ল যে এই বিহু গোটেই ৰাতি চলি থাকে। মানে যেতিয়ালৈকে ৰাতি নোপোৱাব তেতিয়ালৈকে ৰাতি বিহু চলি থাকিব। এনেকৈয়ে নাচনীয়ে নাচি থাকিব আৰু ডেকাসকলে গাই থাকিব। এয়াই হৈছে ৰাতি বিহুৰ মাদকতা। চাৰিওফালে কেৱল নাচনী আৰু নাচনী। এয়াই হৈছে ৰাতি বিহু আৰু চাৰিওফালে কেৱল বিহুৱা ডেকা। তো এয়াই হ'ল ৰাতি বিহুৰ মাদকতা, এয়াই হ'ল ৰাতি বিহুৰ আনন্দ। তো কাকপথাৰৰ ৰাতি বিহু এবাৰ অনুষ্ঠিত হৈছে এনেকৈয়ে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব। তেনেহ'লে আজিলৈ ইমানেই।